নমস্কাৰ, আজি মই তোমালোকলৈ অলিম্পিক্স খেলৰ লগত জড়িত কেইটামান প্ৰয়োজনীয় জেনেৰেল নলেজ লৈ আহিছোঁ। এই জেনেৰেল নলেজবোৰ যিকোনো কম্পিটিটিভ এক্সামত আহিব পাৰে, গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈ চাবা। Question number 1. What do the Olympic rings represent? অলিম্পিক ৰিংবোৰে কি বুজায়? Answer: 5 continents, 5খন মহাদেশক বুজায়। The 5 color ring represent the 5 inhabited continents of the world. These are Africa, America, Asia, Europe and Oceania. অলিম্পিকৰ প্ৰতীক 5টা ৰিঙে 5খন মহাদেশ আফ্ৰিকা, আমেৰিকা, এছিয়া, ইউৰোপ আৰু অচিনিয়া মহাদেশক বুজায়। অলিম্পিক ৰিংবোৰত থকা নীলা ৰংটোৱে ইউৰোপ মহাদেশক বুজায়, হালধীয়া ৰংটোৱে এছিয়া মহাদেশক বুজায়, কলা ৰংটোৱে আফ্ৰিকা মহাদেশক বুজায়, সেউজীয়া ৰংটোৱে অচিনিয়া মহাদেশক বুজায় আৰু ৰঙা ৰংটোৱে আমেৰিকা মহাদেশক বুজায়। Question number 2. Who became the first Indian to win an individual Olympic gold medal? Individual Olympic gold medal অৰ্জন কৰা প্ৰথম ভাৰতীয় কোন আছিল? Answer: অভিনৱ বিন্দ্ৰা. At the 2008 Beijing Olympics, Abhinav Bindra created history by winning the first individual Olympic gold for India in the men's 10 meter air rifle event. 2008 চনৰ 11 আগষ্টত অভিনৱ বিন্দ্ৰাই বেইজিং অলিম্পিক্সত মেন্স 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতৰ বাবে প্ৰথম ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড অৰ্জন কৰিছিল। Question number 3. Which event has Mirabai Chanu won silver medal in Tokyo Olympics 2020? Tokyo Olympics 2020 Mirabai Chanuৱে কোনটো খেলত সিলভাৰ মেডেল অৰ্জন কৰিছিল? এনচাৰ: ওমেন্স 49 kg weight lifting. Question number 4. Who is known as magician of hockey? হকীৰ যাদুকৰ বুলি কাক জনা যায়? এনচাৰ: মেজৰ ধ্যানচান্দ. His birthday 29 August is celebrated as National Sports Day in India every year. The Government of India awarded Sun India's third highest civilian honor of Padma Bhushan in 1956. তেওঁৰ জন্মদিন 29 আগষ্টতো ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে ভাৰতত প্ৰতি বছৰে পালন কৰা হয়। ভাৰত চৰকাৰে তেওঁক 1956 চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰে। Question number 5. Which event has Neeraj Chopra won gold medal in Tokyo Olympics 2020? Tokyo Olympics 2020 Neeraj Chopra কোনটো খেলত সোণৰ পদক অৰ্জন কৰে? এনচাৰ: মেন জেভলিন থ্ৰো. He threw 87.58 মিটাৰ to clinch the gold medal. তেওঁ 87.58 মিটাৰ দলিয়াই সোণৰ পদক অৰ্জন কৰিছিল। Number 6. Ravi Kumar Dahia, who has won silver medal in Tokyo Olympics, plays which sport? Tokyo Olympicsত silver medal অৰ্জন কৰা ৰবি কুমাৰ দহিয়া কোনটো খেলৰ লগত জড়িত? এনচাৰ: ৰেচলিং, ইভেন মেন্স 57 kg wrestling. Question number 7. Which medal has Indian men's hockey team won in Tokyo Olympics 2020? Tokyo Olympics 2020 Indian men's hockey team টোৱে কোনটো পদক অৰ্জন কৰে? এনচাৰ: ব্ৰঞ্জ মেডেল. Question number 8. Which medal has PV Sindhu won in Tokyo Olympics 2020? Tokyo Olympics 2020 PV Sindhuৱে কোনটো পদক অৰ্জন কৰে? এনচাৰ: ব্ৰঞ্জ মেডেল ইভেন ওমেন সিংগল বেডমিণ্টন. Question number 9. Which event has Lavlina Borgohain won bronze medal in Tokyo Olympics 2020? Tokyo Olympics 2020 Lavlina Borgohain কোনটো খেলত ব্ৰঞ্জৰ মেডেল অৰ্জন কৰে? এনচাৰ: ওমেন্স welterweight boxing. She became the 6th person from Assam to receive Arjun Award. Question number 10. In which year the first modern Olympic Games were held? প্ৰথম আধুনিক অলিম্পিক খেল কোনটো বৰ্ষত অনুষ্ঠিত হৈছিল? এনচাৰ: 1896. The first modern Olympic Games were held in Athens, Greece in 1896.
প্ৰথম আধুনিক অলিম্পিক খেল 1896 চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হৈছিল। ইয়াৰ নেক্সট ভিডিঅ'টোত মই অলিম্পিক্স আৰু পেৰা অলিম্পিক্সৰ কেইটামান প্ৰয়োজনীয় জেনেৰেল নলেজ আছে সেই জেনেৰেল নলেজবোৰ আলোচনা কৰিম আৰু তাৰ নেক্সট ভিডিঅ'বোৰত ভাৰত ৰত্ন এৱাৰ্ড অৰ্জুন এৱাৰ্ড লাভ কৰা ব্যক্তিসকলৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে মোৰ ভিডিঅ'বোৰ এটাও মিছ নকৰাকৈ শেষলৈ চাই থাকিবা। এনেকুৱা ভিডিঅ'বোৰ পাবলৈ তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।